গুড মৰ্নিং গাইজ। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। এতিয়া ৰাতিপুৱা 6:15 হৈছে। তাহাঁতৰ স্কুল থাকিলে আমাৰ সোনকালে উঠা হয়। তাহাঁতক গা ধুবলৈ দি থৈ আহিছোঁ। আৰু আজি মোৰ অলপ চৰ্দি লাগি আছে, এয়া চলটল লৈ লৈছোঁ, ঠাণ্ডা লাগি আছে। আজি বোলো ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, নহ'লে আচলতে ভিডিঅ' কৰাই নহয় মোৰ, দেখিছে আপোনালোকে। তেনেহ'লে আজি দিনটো কি কি কৰোঁ আপোনালোকে চাই থাকিব। আৰু আপোনালোক সকলোকে জুনছ কিটচেন গাৰ্ডেন চেনেললৈ স্বাগতম জনাইছোঁ। 3টা স্কুল যাবলৈ ওলালে, মিষ্টাৰে থৈ আহিবগৈ। আৰু স্কুল যোৱাৰ সময়ত আমাৰ হুলস্থুল এতিয়াও কমা নাই। এহেঁতি ডাঙৰ হ'ল যদিও মই এতিয়াও স্কুল যোৱাৰ সময়ত হ'লনে চিঞৰ বাখৰ কৰিব লাগে। আগদিনা কিতাপৰ বেগ ঠিক কৰে যদিও মানে তাহাঁতৰ যোৱাৰ সময়তহে কিতাপ ভৰাবলৈ থাকে। আৰু এইফালে 3টা দেখিছে নহয়, গেটৰ ওচৰত কেনেকৈ ৰৈ থাকে। তাহাঁতিয়ে যেন স্কুল যাব, এহেঁতক যেন তাহাঁতিয়ে থৈ আহিব। এয়া দেখিছে কেনেকৈ ৰৈ আছে গেটৰ ওচৰত। তাহাঁতি স্কুল গ'ল, স্কুল পঠিয়াই এতিয়া মোৰ আৰু দিনটোৰ কাম ষ্টাৰ্ট হৈ যাব। এতিয়া ব্ৰেকফাষ্ট বনাওঁগৈ। আগতে দুটামান কাম আছে, কাপোৰখিনি উলিয়াই দিওঁ। কালি ৰাতিয়ে ধোৱা কাপোৰ মেচিনতে আছে, মেলিবলৈ থাকিলে ৰাতি আচলতে মেলিয়ে থওঁ, কিন্তু কালি থাকি গ'ল। এতিয়া সেই কাপোৰখিনি মেলোঁগৈ। ব্ৰেকফাষ্টত খাবলৈ আজি গুড় দি ৰুটি এখন বনাম, মানে গুড়ৰ ফিলিং ভৰাই ৰুটিখন বনাম। এয়া গুড় পাউডাৰ লৈছোঁ, মই গুড় পাউডাৰটো লৈছোঁ। অন্য গুড়ো মিহি মিহিকৈ কাটি দিব পাৰি, যিমানখিনি দৰকাৰ হয় সেইমতে গুড় এনেকৈ ৰুটিখনৰ মাজত দি ল'ব লাগে। আৰু এতিয়া অকণমান হাতেৰে মেলি দিছোঁ। গুড় ৰুটিখন খাই খুব ভাল লাগে। আৰু এইফালে এনেকৈ 2টা ছাইড ফ'ল্ড কৰি দিম। এয়া দেখিছে, এনেকৈ গুড়টো যাতে নোলায় সেইটো চাব লাগিব, নহ'লে গুড়খিনি ওলালে মানে টেৱাখনত পূৰা লাগি ধৰে যে। এয়া চুকটো এনেকৈ পিটিকি দিছোঁ হাতেৰে গুড়খিনি নোলাবলৈ। আৰু এতিয়া এইফালটো এনেকৈ ফ'ল্ড কৰি দিছোঁ, অকণমান হেঁচি দিছোঁ গুড়খিনি নোলাবলৈ। আৰু এডাল বেলনা মাৰিয়ে এনেকৈ লাহে লাহে বেলি দিছোঁ। আৰু এতিয়া এখন টাৱা গৰম কৰি দি দিছোঁ ৰুটিখন, 2 চাইডে অকণমান সেকি ল'ম। গৰমে গৰমে গুড় ৰুটিখন খাই খুব ভাল লাগে। আৰু এতিয়া মই দি দিছোঁ অকণমান ঘিউ, ৰিফাইন, বাটাৰ চব দিব পাৰে, যি মন যায় দিব পাৰে। এয়া হৈয়ে গ'ল আৰু তৎক্ষণাত মোৰ ব্ৰেকফাষ্ট ৰেডি বনোৱা। এয়া 2খন গুড় ৰুটি বনাই ল'লোঁ, আৰু এটা কাজু বৰফি লৈছোঁ, আৰু একাপ গাখীৰ চাহ লৈছোঁ। গুড় ৰুটিটো খাই ভালে পাওঁ, যদি আপোনালোকে কেতিয়াও খোৱা নাই বনাই খাব, ভালেই লাগে খাই। আৰু ঠাণ্ডা দিনকেইটাত মানে এই গুড় ৰুটিখন খাই ভাল লাগে। আৰু এটা কথা মন কৰিব, বনাওঁতে যদি প্ৰথমবাৰ বনায় আপোনালোকে, আগতে যদি বনোৱা নাই, ৰুটিখন অকণমান ডাঠকৈ বেলিব। অকল এইটো শ্বেপত, মই যিটো শ্বেপ বনাইছোঁ এইটোতে যে বনাব লাগে সেইটো কথা নহয়, গোলকৈও বনাব পাৰে। গোলকৈ আটা লাডুটো কৰি লৈ তাত গুড়ৰ ফিলিংখিনি ভৰাই বেলি লৈ গোলকৈও বনাব পাৰে। যেনেকুৱা মন যায় তেনেকৈ শ্বেপ দি বনাব পাৰে। ভালেই হৈছে খাবলৈ। আৰু চৰ্দি লাগি থাকিলে এনেকৈ গুড়ৰ ৰুটিখন খাই বেছি ভাল লাগে। এতিয়া খাই লওঁ, আকৌ আপোনালোকক লগ পাই আছোঁ। গা পা ধুই আজৰি হৈ এতিয়া অকণমান বাৰীখনলৈ আহিছোঁ। বাৰীত এইকেইদিন বাৰীলৈ অহাই নাই, কিনো কৰিছে একো দেখাই নাই। মই ভাবিছোঁ এতিয়া অকণমান সময় আছে, বাৰীৰ পৰা আহোঁচোন, কি ৰুইছে চাই আহোঁ। এইবোৰ মোৰ মিষ্টাৰে লাগি থাকে বাৰীখনত, সেইকাৰণে চাবলৈ আহিলোঁ। আৰু লগতে আপোনালোককো দেখুৱাবলৈ আহিছোঁ। পুলি মানে হোৱা নাই, গুটি দিছেহে। আৰু এইফালে দেখুৱাই আছোঁ ৰ'ব, ইয়াত আলু দিছে। এয়া এইখিনি গোটেইখিনি আলু হয়, এইফালেও আছে। পুলি ওলোৱা নাই, কালি দিছেহে। আৰু এইবিলাক কবি ৰুবলৈ ইয়াত ঠিক কৰি থৈছে। ইয়াত কবি ৰুব, বন্ধাকবি, ফুলকবি, ওলকবি এইবিলাক ৰুব। পুলি আনি থৈছে, আৰু কিছুমান ঘৰতো মানে পচাইছে, ঘৰত উলিয়াইছে। আৰু এফালে পটুৱা ৰেডি কৰি থৈছে কবি পুলিত দিবলৈ, কবি পুলিত ছাঁ দিবলৈ। এনেকৈ বাঁহৰ কাঠি ভৰাই ৰেডি কৰি থৈছে, খুচি এভাগে দিবলৈ। মই কৈ দিছোঁ, আৰু জানে যদিও বহুতে জানেই, আৰু তাৰ মাজত যদি কোনোবাই নাজানে কথাটো জানিব পাৰিব। কবি পুলি মানে যেতিয়া ৰুৱে ৰ'দ পৰিলে লেৰেলি যাব, সেইকাৰণে ছাঁ দিবৰ কাৰণে তেনেকৈ পটুৱা দিলে ভাল হয়, ঠাণ্ডাও পাই থাকে। বহুতে নাজানে যে, সেইকাৰণে কৈছোঁ। আৰু আজিকালি প্ৰায়বোৰ ল'ৰা ছোৱালীও নাজানে, সেইকাৰণে কৈ দিছোঁ আৰু লগতে কথাষাৰ। তাৰপৰা এইফালে দিছে মাকৈ, এইখিনিত মাকৈ পুলি ওলোৱা নাই, চব কালিহে দিছে। আৰু এইফালেও কবি দিব, এইখিনিও ঠিক ঠাক কৰি থৈছে। আৰু আমাৰ আৰুনো কি দেখুৱাম, আৰু এই অমিতা লাগিছে। আৰু এয়া গোল গোল অমিতা।
সেয়া আৰু দেখুৱালোঁ বাৰীলৈ আহিলোঁ কাৰণে আপোনালোকক দেখুৱাই দিলোঁ অকণমান ভাল লাগে দেখুৱাই সেইকাৰণে মই প্ৰায় দেখুৱাওঁ আৰু এয়া পচন সাৰ বনাইছে এটা গাঁত খান্দি লৈছে আৰু গাঁতত এয়া চব্জি বাকলি ফল মূলৰ বাকলি যিকোনো গছৰ পাত এইবিলাক দিব আৰু যেতিয়া গাঁতটো অকণমান ভৰ্তি হ'ব তেতিয়া গাঁতটো আকৌ পুতি দিব যেতিয়া এইখিনি পচিব উলিয়াই পেলাই এইখিনি ৰ'দত দিব ভালকৈ শুকুৱাই লৈ গছৰ যিকোনো গছ হওক ফল মূল হওক শাক পাচলি হওক ফুল হওক এইবিলাকত দিব পাৰি ইমান ভাল সাৰ হয় নহয় কাৰোবাৰ কামত আহিব বুলিহে দেখুৱালোঁ দেই আৰু এইফালে আনি থৈছে পুলি এয়া এইখিনি কিনা হয় ঘৰতো উলিয়াইছে ঘৰৰ পুলিখিনি সৰু হৈ আছে সেইকাৰণে ৰুব পৰা হোৱা নাই আৰু এইখিনি আনিছে কিনি পেলাই বন্ধাকবি ওলকবি ফুলকবি এইবিলাকেই হয় আৰু এইবিলাক গুটি আনি থৈছে এইবোৰ জলকীয়া গুটি এইবিলাক আৰু ধনিয়া গুটি এইবোৰ ঢেৰ আনি থৈছে এতিয়া যাওঁ ভাত বনাবলৈ ভাতত আজি কি বনাইছোঁ তাক দেখুৱাম আপোনালোকক তেনেহ'লে ব'লক মোৰ পাকঘৰলৈ যাওঁ বেঙেনা পুৰিছোঁ বেঙেনাৰ পিটিকা বনাম পিঁয়াজ পাত দি এয়া কেঁচা হালধি হয় বাৰীৰ পৰা এইমাত্ৰ খান্দি আনিছোঁ ৰং ধৰাই নাই হালধিখিনি একেবাৰে কুমলীয়া হৈ আছে এইখিনি সৰু মাছ আজি কেঁচা হালধি দি সৰু মাছ পাতত দিম আজি মাতটো মোৰ একদম ওলোৱাই নাই মানে চৰ্দি লাগি আছে যে আৰু এতিয়া মই হালধি অকণমান খুন্দি লৈ পেলাই মাছত দি দিছোঁ হালধি দিলে বিৰাট ভাল হয় গোন্ধটো কিন্তু হাতখনহে একেবাৰে ৰং লাগি যায় আৰু অকণমান জোখমতে নিমখ দিছোঁ মিঠাতেল অকণমান দি দিছোঁ আৰু এতিয়া এইখিনি বান্ধি ল'ম ইয়াতে আজি মাছ পাতত দিম কেৰাহীত পানী অকণমান দি লৈছোঁ আজি মানে মাছ পাতত দিয়া মানে কি আৰু এইটো ষ্টিম কৰা এয়া মই ঢাকনা দি দিছোঁ আৰু এইফালে বন্ধাকবি পিটিকা বনাম এয়া বন্ধাকবি ডাঙৰকৈ ফালি লৈছোঁ এনেকৈ আৰু জলকীয়া 4টামান দি দিছোঁ আৰু অকণমান জোখমতে নিমখ দিছোঁ আৰু এতিয়া এটা টিফিন বাতি এনেকৈ বন্ধ কৰি লৈছোঁ প্ৰেছাৰ কুকাৰতো বনাব পাৰে কিন্তু আজি মই কেৰাহীতে বনাম এয়া ষ্টিম কৰিম পানী যদি কমি যায় অলপ অলপ দি থাকিম আৰু এইফালে মাছ হৈছে আৰু এয়া বন্ধাকবিও হৈ গ'ল আৰু লগত দিছোঁ এটা পোৰা বিলাহী তেতিয়া খাবলৈ খুব ভাল হয় পোৰা বিলাহীটো দিলে অকণমান কটা পিঁয়াজ দিছোঁ পিঁয়াজ পাতো দিছোঁ পিঁয়াজ পাত দিলে খাই খুব ভাল লাগে আৰু এয়া মিঠাতেল অকণমান দি দিছোঁ আৰু এতিয়া সানি লৈছোঁ বন্ধাকবি পিটিকাটো খাই খুব ভাল লাগে গৰমে গৰমে এইফালে মোৰ মাছ পাতত দিয়া হৈ গ'ল ধুনীয়াকৈ ষ্টিম হ'ল আৰু পিঁয়াজ দিছোঁ জলকীয়া দিছোঁ পিঁয়াজ পাতো দিছোঁ আজি পিঁয়াজ পাতৰে দিন আৰু এইফালে মিঠাতেল অকণমান দি পেলাই সানি লৈছোঁ নিমখ আগতে দিছিলোঁৱে বনাওঁতে এয়া হৈ গ'ল এয়া মই ভাত খাবলৈ বহিছোঁ এতিয়া ভাতৰ থালিখন প্ৰথমে আপোনালোকক দেখুৱাই লওঁ এয়া ফ্ৰাই মাছ ভাত বন্ধাকবি পিটিকা বেঙেনা পিঁয়াজ পাত দি পিটিকা কৰিছোঁ টেঙা জলকীয়া লৈছোঁ আৰু এইখিনি সৰু সৰু মাছ পিঁয়াজ পাত দি ফ্ৰাই কৰিছোঁ আৰু এইখিনি পাতত দিয়া মাছ মানে বইল কৰা মাছ আৰু সৰু মাছ আৰু এইখিনি হৈছে দাইল স্কোৱাছ দি বইল দাইল বনাইছোঁ আজি অকণমান বেছিয়ে খাম যেন লাগিছে সেইকাৰণে প্ৰথমে ভাতৰ থালখন আপোনালোকক দেখুৱাই লৈছোঁ আৰু এতিয়া মই ভাতকেইটা খাই লওঁ বহুত দিন এনেকৈ মানে খোৱা নাই পিটিকা চিটিকা বহুত দিন মানে এনেকৈ বনোৱা নাই আৰু আজি বোলো অলপ পিটিকা দিয়ে খাওঁ আৰু দুপৰীয়া প্ৰায় মই অকলেই খোৱা হয় কাৰণ তাহাঁতি 3টা স্কুল যায় ডাঙৰজনী পায়হি 1টা বজাত তাই কেতিয়াবা ভাত খায় নহ'লে কেতিয়াবা স্কুলতে খায় তাহাঁতৰ ডে বৰ্ডিং স্কুল যে তাতে খোৱা বোৱাবিলাক দিয়ে কেতিয়াবা ভাল লাগিলে খাই আহে আৰু সৰুকেইটাও খাই আহে পাপাকতো সদায় নাথাকে মানে মোৰ মিষ্টাৰ মানে কিবা কামত ওলাই যায় বা তেনেকৈ প্ৰায় দুপৰীয়া সময়ত একেলগে খোৱা নহয় কেতিয়াবা থাকিলেহে গোটেইবোৰ মিলি খোৱা হয় আৰু এতিয়া খাই চাওঁ কেনেকুৱা লাগিছে কেনেকুৱা হৈছে অকণমানকৈ চব টেষ্ট কৰি আপোনালোকক কৈ আছোঁ বেঙেনা পিটিকা দি খাই লওঁ প্ৰথমে ভাল হৈছে পিটিকা এনেও ভালেই লাগে আৰু ঠাণ্ডা দিনত পিটিকা খাই বেছি ভাল লাগে এতিয়া বন্ধাকবিটো কেনেকুৱা হৈছে খাওঁ বন্ধাকবি পিটিকাটো খাই চাবচোন কেতিয়াবা যদি আপোনালোকে খোৱা নাই
আৰু এইটো পাতত দিয়া মাছ, পাতত দিয়া মানে বইল কৰা মাছ আজি পুৰা নাই আৰু এইটো ফ্ৰাই মাছ, পিঁয়াজ পাত দি সৰু মাছ ফ্ৰাই কৰিলে বিৰাট ভাল লাগে। ভালে হৈছে আজি খানাটো, বেয়া পোৱা নাই। আৰু লগতে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভাল লাগিলে জনাব, লগতে ছাবস্ক্ৰাইব যদি কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, পুনৰ লগ পাম। নমস্কাৰ।